সেবা ৰিজাল্টত চাব আপোনালোকে যে বাস্কাৰ ৰিজাল্ট বহুত ওপৰত সেকেন্ড এনেকুৱা পজিশনলৈকে থাকে আৰু ধেমাজি যোৱা 5 বছৰৰ আপোনালোকে সেবাৰ ৰিজাল্ট চাওক সেবাৰ কিতাপখন চাওক লাষ্ট 5 years ধেমাজি ফাৰ্ষ্ট কিন্তু ধেমাজি বুলি ক'লে আমাৰ কেনে লাগে না ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বানপানী হয় ভাল নহয় কিন্তু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সদায় 1 নম্বৰ হৈ আছে সকলো আছে কিন্তু যদি তাত সেৱাৰ মনোভাৱ নাথাকে তাত যদি ডাক্তৰবিলাকে সেৱা ভালকৈ আপোনাৰ নকৰে নাৰ্ছে সেৱা নকৰে তেতিয়ালে সেই হস্পিটালৰ কোনো মূল্য নাই হস্পিটালত আটাইতকৈ প্ৰয়োজন হ'ব সেৱাৰ মনোভাৱ আপোনাৰ কি বেমাৰ হৈছে ভাল হ'ব আপুনি চিন্তা নকৰিব মই আছোঁ নহয় ঠিকমতে চাইছে অকল সকলো ধৰণৰ আল্ট্ৰাছাউণ্ড এক্সৰে মেচিনৰ পৰা ঔষধৰ দ্বাৰা নহয় ঠিক তেনেকুৱাকৈ এখন বিদ্যালয়ত গাৰ্লছ কমন ৰুম বইজ কমন ৰুম দৰকাৰ আছে চাইকেল ষ্টেণ্ডৰ দৰকাৰ আছে এটা অডিটৰিয়াম আজি মই সভাপতি মহোদয়ক সুধিছোঁ আপুনি বিদ্যালয়ত কিয় নাপাতিলে মিটিংখন বিদ্যালয়খনত দেখা পালোহেঁতেন আজি স্কুল বন্ধ অসম দিৱস তেখেতে কৈছে অডিটৰিয়ামটো লম্বা আৰু বৰ এটা এনেধৰণৰ নহয় পৰিৱেশটো ভাল এনে ক'লে মোক যিয়ে হওক কিন্তু এখন বিদ্যালয়ত সকলো আছে কিন্তু তাত যদি সময়মতে ক্লাছ আৰম্ভ নহয় শিক্ষকসকল যদি সময়মতে নাহে শিক্ষকসকলে যদি সময়মতে তেওঁলোকৰ কোৰ্চটো শেষ নকৰে তেতিয়াহ'লে সেই বিদ্যালয়খন ভাল বুলি আমি ক'ম নেকি এই সুন্দৰ বিল্ডিং আছে দেই সুন্দৰ অডিটৰিয়াম সকলো সুবিধা আছে ল'ৰা ছোৱালী চব 3rd ডিভিজনত পাছ কৰে ফাৰ্ষ্টজন নাহে মাত্ৰ এটা গুণোৎসৱৰ ৰিজাল্ট বোলে কিমান চি বি এই ধৰণৰ গতিকে আমাৰ তাৰ স্কুলৰ সৌন্দৰ্যটো হৈছে তাৰ শিক্ষাদান প্ৰশাসনটো হৈছে ওলাব পাৰিছে গতিকে সেই কথাটো যাতে আদৰ্শটো আপোনালোকে ফলৱতী কৰে তেতিয়া তেখেতৰ আত্মাই শান্তি পাব যে হয় মই এই কথাখিনি তেওঁলোকে কৰিছে নতুন প্ৰজন্মৰ যিসকল শিক্ষক আজি আছে ইয়াত বা নাই তেওঁলোককো মই অনুৰোধ কৰিম সেই শিক্ষকসকলৰ যাতে বাৰ্মাদেৱৰ এই আদৰ্শ অনুকৰণ কৰে আৰু সেইমতে তেওঁলোকে শিক্ষাদান কৰে মই সেইটো এটা অনুৰোধ কৰিম এই গ্ৰন্থখনৰ প্ৰকাশক গোবিন্দ দাস আমি দেখিলোঁ তেখেতক গ্ৰন্থচক্ৰ পৰিয়ালবৰ্গ আৰু আজি মুকলি কৰিছে অক্ষৰ বিন্যাস অজয় মেধি আৰু হিমাংশু কলিতা অলংকৰণ অজয় শৰ্মা বেটুপাত সম্পাদনা সমিতি ভাল লাগিছে বেটুপাতটো মূল্য 400 টকা কৰিছে পাঠশালা হয়তো আপোনালোকক বা বিদ্যালয়ত কমাই দিব এইবিলাক সম্পাদনা সমিতি আছে উপদেষ্টা অনিল কাকতি বদ্ৰী গুৰগাঁই আছে এইটো জালাহত মই বজাৰীত প্ৰায় 4 বছৰ আছিলোঁ জালা সদায় গৈছিলোঁ তেতিয়া যাব নোৱাৰি কঁকালৰ বিষ হয় ডিকাচিত ঘৰ ভৱানী প্ৰসাদ শৰ্মা ডাঙৰীয়া হৰকান্ত ৰয় উপদেষ্টাত সভাপতি ব্ৰজমোহন কলিতা উপসভাপতি খগেন্দ্ৰ ঢালৈ আৰু কুঞ্জ লহকৰ সম্পাদক মনমোজ কলিতা সহ সম্পাদক কাৰ্তিক ডেকা আৰু মলয়া বৰ্মন সদস্য অম্বিকা ৰয় কনক কলিতা নিকুঞ্জ কলিতা নিৰঞ্জন পাঠক আৰু পদেন সদস্য ভৱানন্দ দাস আৰু গোবিন্দ দাস গতিকে আমাৰ দীপ্তি বৰ্মন বাইদেৱে এটা কৃতজ্ঞতা স্বীকাৰ ইয়াত দিছে আমাৰ অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাৰ শুভেচ্ছাবাণী উপেন্দ্ৰজিৎ শৰ্মা প্ৰধান সম্পাদকৰ শুভেচ্ছাবাণী বিনোদ স্বৰ্গীয়াৰী বাক্সা জিলা বড়ো সাহিত্য সভাৰ তেখেতৰ ইয়াত দিছে আমাৰ মন্ত্ৰী মহোদয় উৰ্ষা গৌৰা ব্ৰহ্ম ডাঙৰীয়া আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু কাতিৰাম বড়ো স্পীকাৰ গৌতম দাস আমাৰ উপায়ুক্ত মহোদয় তেখেতৰ শুভেচ্ছা কামদেৱ দাস ইয়াত আছে আমাৰ সাহিত্য সভাৰ সভাপতি মহোদয় আৰু সম্পাদকীয়টো ইয়াত দিছে মনমোজ কলিতাই আৰু যিসকলে লিখিছে সেইসকলৰ নামকেইটা মই কৈ দিওঁ প্ৰবন্ধবিলাক মই নকওঁ দেওবাৰ ৰামচিয়াৰী বদ্ৰী গুৰগাঁই ভৱানী প্ৰসাদ শৰ্মা সুৰেন্দ্ৰ তালুকদাৰ খগেন্দ্ৰ ঢালৈ কিশোৰী মোহন শৰ্মা হৰকান্ত ৰয় দীননাথ গোস্বামী শৰৎ চন্দ্ৰ ৰামচিয়াৰী শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা বলেন্দ্ৰ কুমাৰ ডেকা নগেন চন্দ্ৰ দাস ৰাণীৰাম পাঠক কৃষ্ণ নাৰী অমূল্য পাঠক মাধৱ চন্দ্ৰ কলিতা ঈশ্বৰ প্ৰসাদ গৌতম ৰাভা অনুপম কলিতা গোলাপী বৰ্মন পানীৰাম ৰামচিয়াৰী পুকুল শৰ্মা নৃপেন্দ্ৰনাথ শৰ্মা প্ৰণীতা দাস গোবিন্দ নাৰ্জাৰী ৰবীন দত্ত বিপিন বৰুৱা ৰাজমোহন পাঠক অক্ষয় কুমাৰ দাস মহেশ্বৰ বৰ্মন গৌৰী কলিতা গোবিন্দ দাস হৰেণ বৰ্মন কুমাৰ অনুপম উপেন্দ্ৰনাথ দাস আলহাজ নাছিৰুদ্দিন আহমেদ অহল্যা মেধি বীৰেণ কলিতা অশ্বিনী কুমাৰ কাৰ্তিক ডেকা কুসুম পাতৈ লহকৰ গিৰিশ ডেকা অনিৰুদ্ধ পাঠক থানেশ্বৰ ৰাজবংশী যি ন মোৰ নামৰ আৰু এটা আছে ইয়াত বনলতা ডেকা দেৱী মই কিন্তু যিটো লিখিছোঁ মই কৈছোঁ ন এখেতলৈ মই দেখাও নাই শুনাও নাই বৰ্মা ডাঙৰীয়াকো নাজানো কৈ কি আপুনি কিবা এটা লেখক মই নাজানো মানুহ মই কি লিখিম
নেলাখো বুলি দুবাৰমান কোৱাৰ পিছত তেখেতৰ বিষয়ে মোক টেলিফোনতে ক'লে অমুক 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 মানুহজন এনেকুৱা আপুনি লেখক কি লিখিছোঁ মই নাজানো পিছত চাব আপোনালোকে কণমণি নাথ তাৰপিছত বনলতা ডেকা দেৱী লিকু কুমাৰ শৰ্মা গিৰিধৰ তালুকদাৰ মৃদুল ৰয় দীপক ডেকা ভূপেন্দ্ৰ কুমাৰ পাঠক অম্য কুমাৰ কলিতা শিখামণি কলিতা নিৰুপমা দাস অঞ্জন ডেকা নিৰঞ্জন পাঠক কল্পনা দাস পুতুল কলিতা মৃদুস্মিতা বৰ্মন ধনদা কলিতা নিতুল কলিতা অঞ্জন কলিতা ডক্টৰ গুণেশ্বৰ পাঠক ৰবীন শৰ্মা আৰু স্বৰ্ণলতা সাউদ নিৰুপমা হালৈ বীণাপানী মেধি আত্মীয় কুটুম্বৰ ভিতৰত দীপ্তি বৰ্মন কনক কাকতি নৃপেন্দ্ৰ বৰ্মন কমলা গোস্বামী সংগীতা লহকৰ ৰামদাস কলিতা ধনদা বৰ্মন তালুকদাৰ ভাস্কৰ বৰ্মন মলয়া বৰ্মন তৰালী কাকতি বৰ্মন বাণীকান্ত বৰ্মন অনিল বৰ্মন সত্যেন কলিতা ভনিতা হালকী বহুকেইজন তেওঁলোকৰ আছে ইয়াত তেওঁৰ বোৱাৰী আৰু জীয়াৰীও আছে বিজুমণি ভূঞা জ্যোতিষ চন্দ্ৰ বৰ্মন বিদিশা কলিতা ভনিতা পাঠক অজন্ত বৰ্মন অভয় বৰ্মন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰবীণ কলিতা কুশল কুমাৰ হালৈ মধুমোহন লাহৰী ভৱানন্দ দাস প্ৰসন্ন কুমাৰ শৰ্মা অনিল কুমাৰ গোস্বামী শ্ৰীকান্ত মেধি কনক কুমাৰ কলিতা থানেশ্বৰ ডেকা আৰু এটা আছে দেই থানেশ্বৰ ডেকা আছে ৰমেশ ৰামচিয়াৰী ধীৰু ডেকা মই মাজে মাজে ভাবোঁ মোৰ নামটো বেয়া নেকি বহুত পুৰণা নাম থৈ দিলে মাহঁতে ভাল নাম থ'ব লাগিছিল বহুতে মালাকাৰ বুলি মাতে থানেশ্বৰ বুলি নামাতেই বৰ দীঘলীয়া কাৰণে সেইকাৰণে এনেকুৱা নাম পালে ভাল লাগে যে নাম আছে আৰু কাৰোবাৰ থানেশ্বৰ বৰটো ওচৰতে আছে ৰঙিয়া ঢুকালে ৰমেশ ৰামচিয়াৰী ধীৰু ডেকা ৰঞ্জুৰাণী ব্ৰহ্ম ডক্টৰ উৎপল ডেকা অশোক তহবিলদাৰ নীৰেণ কুমাৰ বৰ্ম চম্পক ডেকা উপেন ডেকা কাৰ্তিক দাস সঞ্জয় কুমাৰ ডেকা হেমন্ত মেধি হিমানী গোস্বামী বাপন কলিতা অশ্বিনী কুমাৰ দাস নিকুঞ্জ কলিতা গৌতম কলিতা দেৱজিৎ শৰ্মা গণেশ কলিতা সুবল কলিতা সহকৰ্মীবিলাকৰ আৰু ছাত্ৰ ছাত্ৰী কুঞ্জ লহকৰ ধীৰেণ মজুমদাৰ ঘনকান্ত কলিতা ৰবি সিনহা ব্ৰহ্ম জিন্তুমণি দাস এনেকুৱাকৈ প্ৰায় 400 পৃষ্ঠাৰ অধিক আৰু অজস্ৰ ফটো তেখেতসকলে ইয়াত কৰিছে গতিকে মই আজি আনুষ্ঠানিকভাৱে গ্ৰন্থখন মুকলি কৰিছোঁ আৰু মই ভাবোঁ যে এইখন এখন দলিল হিচাপে থাকিব যে এই কথাবিলাক গোটেই কথাবিলাক থাকিব আৰু এজন মানুহৰ পৰিয়ালক মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলেও আজি ছমহীয়া তিথিটো এই ধৰণে এখন মিটিঙৰ মাজেৰে এখন গ্ৰন্থ প্ৰকাশ মাজেৰে যিটো কাম কৰিলে পিতৃৰ প্ৰতি যি ধৰণৰ শ্ৰদ্ধা পুত্ৰ বোৱাৰীসকলে বা পত্নীয়ে জনাইছে এইটো এটা আমাৰ কাৰণে এটা ডাঙৰ আদৰ্শ আৰু এক আমাৰ মানে এটা কৃতজ্ঞতাৰ এটা চিন গতিকে মই পৰিয়ালবৰ্গকো ধন্যবাদ জনাইছোঁ পিতৃয়ে কাম কৰি যোৱা বিদ্যালয়খন যে তেওঁলোকে পাহৰি যোৱা নাই ইয়ালৈকে আহি এই অঞ্চলৰ ৰাইজৰ মাজত তেওঁলোকে আজি অনুষ্ঠান পাতিছে নিজৰ ঠাইতো পাতিব পাৰিলেহেঁতেন গ্ৰন্থখন মুকলি কৰিছে ই এটা ডাঙৰ আদৰ্শ আৰু বৰ ভাল কাম কৰিছে মই অনুৰোধ কৰিম তেওঁলোকে যাতে এই বিদ্যালয়ৰ লগত সদায় সম্পৰ্ক ৰক্ষা কৰে আৰু আপোনালোকেও যেতিয়াই স্কুলৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠান হ'ব ভাত খোৱা এটা খানা হ'ব তেওঁলোকলৈ মনত পৰিব তেওঁলোক যাতে আহে এই ধৰণৰ অনুষ্ঠানবিলাকত গতিকে সকলোকে ধন্যবাদ জনাই মই এইখিনি কথাৰ মাজেৰে আজিৰ প্ৰজ্ঞা আচাৰ্য ডক্টৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটাৰে অলংকৃত কৃতি শিক্ষক প্ৰাক্তন অধ্যক্ষ সুৰেন্দ্ৰনাথ বৰ্মা স্মৃতিগ্ৰন্থ আনুষ্ঠানিকভাৱে মুকলি হৈছে বুলি মই ঘোষণা কৰিছোঁ ধন্যবাদ।